গুড মৰ্ণিং সকলোকে। আপোনালোক কেনে আছে? মোৰ ভালেই বাৰু, আশা কৰোঁ আপোনালোকো ভালেই আছে। মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ আৰু ভিডিঅ'টো আজি ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ। কেনেকুৱা কি দেখাব পাৰোঁ নাজানো বাৰু, চাই থাকিব শেষলৈকে। গৈছোঁ ব'লা ব'লা। এতিয়া আমাৰ মানুহবোৰ জলফাই কাটি আছে, তালৈকে যাম। এইফালে আমাৰ বাইদেৱে জলফাই কাটি আছে, খাবলৈ হোৱা নাই এতিয়াও, কাটিবলৈ বহুত বাকী আছে। লোভে লাগি গৈছে, এইখিনি কাটিবলৈ আছে। আৰু এইয়া আমাৰ বেটাই জলফাই খালে। জলফাইটো দেখাই দিয়া বেটা, দেখাই দিয়া। কোনটো? এইজনী আমাৰ চুনা বেবী। বেটাৰ নামটো কৈ দিয়া। আমাৰ জলফাইখিনি খাবলৈ হৈছে, জলকীয়া মোহাৰি আছে। ৰ'ব দেখাই দিছোঁ আপোনালোকক। ইয়াছ, বেয়া জলকীয়া মোহাৰি আছে, বহুত জ্বলা হ'ব। মোৰ মানে জিভা পানী পৰি গৈছে, কেতিয়া খাবলৈ পাম লাগিছে। এইফালে বমাই একদম খাম খামকৈ বহি আছে, চুমুকনে হিট গেলি আছে। জলফাই হোৱাই নাই এতিয়ালৈকে। এইফালে আমাৰ বেটা আজি বৰ্তাৰ লগত আছে। হাই বেটা, হাই কৈ দিয়া। এইফালে এতিয়া আমাৰ বেটাৰ ফেভৰেট দদৌজি আহি গ'ল। দদৌ হাই কৰি দিয়ক। এয়া আমাৰ জলফাই প্লেট ৰেডি হৈ গ'ল। এতিয়া মানুহবোৰে আহি আহি খুৱাই কথা আৰু কোন কেনেকৈ খায়। মই না চিপছ খাইছা? কিন্তু আজি তাই আহিব 4টা বজাতে পালেহি জানো? ক'ত পালেহি? খাই আছো, টেষ্টি হৈছে। 5টা বজাতে বাছত উঠিছে গুৱাহাটীলৈ। 5টা বজাত আন্ধাৰ হৈ থাকে ন, অকণমানতো ইয়াৰ পৰাতো গেটমান ওলাব লাগে আমাৰ। মই ৰাস্তাত খোজকাঢ়ি মানে পাম হয়। মই না তাই খাইছে নে চিপছ খাবা? হাই কৈ দিয়া। মই আনিব গৈছে। হাই কৈ দিয়া। হাই আজা, এই বহিয়ে দিয়ে। এজনী আমাৰ বেটা খোজকাঢ়িব এতিয়া। মাইনু নাই, গ'ল। এইখন হৈছে আমাৰ গাৰ্ডেনখন। আমাৰ বেটাৰ মাকে লগাইছে দেই। এয়া আমাৰ ব্ৰাণ্ডাত। আৰু এইকেইটা টাবকেইটা বহুত কিউট হয়। এইকেইটা আমাৰ মিষ্টাৰে অনলাইন অৰ্ডাৰ কৰিছিলে। কমনে বাৰু ফুলকেইটা, কিন্তু তেওঁ মানে টাবকেইটা ধুনীয়া দেখি অনলাইন অৰ্ডাৰ কৰি দিলে আৰু এনেই পুটুককৈ। বেটা কি কৰিছা? কি কৰিছা? এইটো এতিয়া মই দুপৰীয়া ভাতৰ কাৰণে মাছ ফ্ৰাই কৰি আছোঁ ওচৰৰ বাহঁতৰ ঘৰত। তাহাঁতৰ ঘৰতো মানে মানুহজন নাই, আমাৰো মানুহজন নাই, ডিউটিত আছে। সেইটো কাৰণে লগতে খাম বুলি তাহাঁতৰ মাছ আনি থোৱা আছিলে, ময়ে বনাম। আৰু মাছখিনি বনাম মই ফুলকবি দি। ফুলকবি, আলু আৰু মূলা কাটি লৈছোঁ ইয়াত, এইখিনি দিয়ে বনাম। মাছখিনি ফ্ৰাই কৰি হৈ গ'ল। ইয়াতে দিলোঁ মই পাঁচফোৰণ আৰু পিঁয়াজ, অকণমান ব্ৰাউন কালাৰ হ'বলৈ দিম। আৰু এতিয়া দি দিছোঁ চব্জিখিনি। ইয়াতে দিছোঁ সোৱাদ অনুযায়ী অকণমান নিমখ আৰু হালধি। ঢাকনিটো লগাই এতিয়া এনেকৈ অকণমান টাইম ৰাখি দিম। অকণমান ঢাকনি মাৰি ভাজি লোৱাৰ পাছত ইয়াতে দি দিছোঁ মই ৰেড চিলি। আৰু মূলা অকণমান সিজিবলৈ টান হয়, সেইটো কাৰণে তাত অকণমান মই এতিয়া পানী এড কৰিম।
এতিয়া অকণমান পানী দি দিম, বৰ বেছি নিদিওঁ, একদম অকণমান। এতিয়া মই এনেকৈ ঢাকনিটো মাৰি ৰাখি দিম পানীখিনি শুকোৱালৈকে। এইখিনি হৈ গৈছে, সিজি গৈছে। এতিয়া ইয়াতে দিম বিলাহীখিনি। মই দি দিলোঁ বিলাহী, লৰাই লৈ এনেকৈ ঢাকনিটো মাৰি দিম। এতিয়া আকৌ অকণমান টাইম তেনেকৈ থাকিবলৈ দিম। এতিয়া বিলাহীখিনি গলি গৈছে, ইয়াতে দি দিম পানী। মই অকণমান কুহুমীয়া গৰম পানী দিম। অকণমান জুলীয়াকৈ বনাম যিহেতু, পানী অকণমান বেছিকৈ দিম। আৰু এইখিনি এতিয়া ঢাকনি নমৰাকৈ এনেকৈ হাই ফ্লেমত উতলিবলৈ দিম। এতিয়া পানী উতলি গ'ল। এতিয়া মই দি দিম মাছ কেইপিচ। অকণমান টাইম ৰাখিম। এতিয়া হ'বলৈ হৈ গৈছে। এতিয়া দি দিম ধনিয়াখিনি। আৰু এয়া গেছটো অফ কৰি দিলোঁ। এতিয়া মাছৰ জোল ৰেডি। আকৌ খাই বৈ লগ পাই আছোঁ আপোনালোকক। এতিয়া আমি খাই বৈ আজৰি। এতিয়া অকণমান বাহিৰলৈ যাওঁ বুলি ভাবিছোঁ। বেটাৰ মাকে নাই, মোৰ ওচৰত থৈ গৈছে, এফালে ওলাই গৈছে। এতিয়া আমি বাহিৰলৈ যাওঁ। হাই নমো কৈ দিয়া বেটা, নমো। ফ্লাইং কিছ এটা দি দিয়া। চকু টিপ। হ'ব, এতিয়া বাহিৰলৈ যাওঁ অকণমান। এয়া হৈছে বাহিৰৰ নাজাৰা। একদম ঠাণ্ডা হৈ আছে, মানুহ নাই। কক আহ আহ আহ, কক। হাই, আমাৰ বেটাটো অকল হাই দিয়ে থাকে। আমি এতিয়া এনেই খোজকাঢ়িছোঁ অকণমান, ৰাস্তাৰফালে ওলাই আহিছোঁ। মুকুট দাই আহিব আকৌ এতিয়া। মানে আমাৰ মিষ্টাৰ আজি ডিউটিৰ পৰা আহিব, তাকে আহি পাইছে নেকি। আগফালে অকণমান ওলাই গৈছোঁ, দেৰিয়ে হ'ল বহুত। আগতেও দেৰি হয় বাৰু। এইফালে আহি গ'ল আমাৰ মুকুট দাই। মুকুট, সেয়ে আমাৰ মুকুট দাই আহি আছে গাড়ীখন গেৰেজত থৈ। হা কি পাতিছে জানো? হাই কৈ দে বেটা। হেল্ল', এতিয়া আমি গৈ থাকোঁ। বাই বাই।